ফেৰেংগা নামৰ এইগৰাকী মুখাপিন্ধা প্ৰফেচাৰ দৰাচলতে এম.এত 55% পোৱা নাছিল, এম.এত তেওঁ ফাৰ্ষ্ট ক্লাছো পোৱা নাছিল, এম.এত তেওঁৰ নমছ মাৰ্কছকো নাছিল, যাৰ কাৰণে এম.এত যিহেতু নমছ নাছিল সেইকাৰণে বেচেৰা চাকৰিটো যিহেতু ৰেগুলাৰ নহ'ব বেংটল কলেজত, সেইকাৰণে লাষ্টত উপায় নাপায় সংসাৰ চলাবৰ কাৰণে, নহ'লে সংসাৰত তাৰ চাউল দালি কিনিবৰ কাৰণে পইচা নাছিল, সেই চাউল দালি কিনাৰ কেনেকৈ কিনিব পাৰে চাউল দালি তেল, তাৰ কাৰণে সি লাষ্টত গৈ এন.ডি.এফ.বিত গৈছিল। আৰু ফেৰেংগা ওৰফে ৰঞ্জিত বসুমতাৰী কোন বেচৰ এন.ডি.এফ.বিৰ কেডাৰ হে? হু ইজ বি আৰ ফেৰেংগা ৰঞ্জিত বসুমতাৰী? ফেৰেংগা বসুমতাৰী ক'ব পাৰিব নেকি তেওঁ কেতিয়াবা এন.ডি.এফ.বিত ট্ৰেইনিং লৈছিলে? কোন বেচত ট্ৰেইনিং লৈছিলে তেখেতে? 42nd বেচ, 41 বেচ, 40th বেচ, 38 বেচ, কোন বেচৰ তেওঁ কেডাৰ আছিলে? আনট্ৰেইনড কেডাৰহে ফেৰেংগা। এন.ডি.এফ.বিৰ ভিতৰত সকলো লোকে জানে, যাৰ কাৰণেতো আজিৰ দিনত এন.ডি.এফ.বিৰ দুখ দৰদবিলাক ফেৰেংগা বসুমতাৰী ওৰফে ৰঞ্জিত বসুমতাৰী গম নাপায়, কাৰণ তেখেতে 2 নম্বৰী এন.ডি.এফ.বিহে আছিল, যাৰ কাৰণেতো তাক বি.টি.আৰ ৰেকৰ্ডত ছিগনেটৰী হিচাপেও চাইন কৰিব দিয়া নাছিল। ফেৰেংগা ওৰফে ৰঞ্জিত বসুমতাৰীক বি.টি.আৰ ৰেকৰ্ডত চাইন কৰিব দিছে নেকি? কিয় দিয়া নাই? জাম্বাটোক ৰঞ্জিত বসুমতাৰীক দিয়া নাই, কিয় দিয়া নাই? দিছে চাওৰাই গৰাক, দিছে মাননীয় গোবিন্দ বসুমতাৰীক, দিছে মাননীয় ৰঞ্জন দৈমাৰী ডাঙৰীয়াক, দিছে মাননীয় ধীৰেন বড়ো ডাঙৰীয়াক। হে, ফেৰেংগাক চাইন কৰিব দিয়া নাই, কিন্তু বি চাওৰাইগৰা, ৰঞ্জন দৈমাৰী, ধীৰেন বড়ো, গোবিন্দ বসুমতাৰী এই 4জনক চাইন কৰিব দিছে। কিয় দিয়া নাই? কাৰণ ভাৰত চৰকাৰেও সেই সময়ত জানিছিল যে এইটো এটা 2 নম্বৰী এন.ডি.এফ.বিহে। ফেৰেংগা কেতিয়াও এন.ডি.এফ.বিত ট্ৰেইনিং লোৱা নাছিল। ফেৰেংগা কোনটো বেচৰ কেডাৰ তেওঁ কওকচোন? মই 40 বেচৰ কেডাৰ, 42nd বেচৰ কেডাৰ না 41st বেচৰ কেডাৰ? কেতিয়া সি ট্ৰেইনিং লৈছিল ম্যানমাৰত গৈ? তেওঁ বন্দুক চলাব জানে? মোৰতো ডাউট আছে। আজি মই ফেৰেংগা বসুমতাৰীক বা ৰঞ্জিত বসুমতাৰী ডাঙৰীয়াক মই আজি ফেৰেংগাক অ'পেন চেলেঞ্জ দিব বিচাৰিছোঁ যে মই আৰু তেওঁ এদিন ফায়াৰিং ৰেঞ্জত যাওঁ বলক, চাওঁচোন তেওঁতো বোলে বিৰাট এন.ডি.এফ.বিৰ ডাঙৰ কেডাৰ আছিল, লিডাৰ আছিল, আনট্ৰেইন কেডাৰ, জিন্দগীত ট্ৰেইনিং পোৱা নাই, তেওঁ আৰু মই ফায়াৰিং ৰেঞ্জত ফায়াৰ কৰোঁ, কাৰ টাৰ্গেটত বেছি লাগে চাওঁ। এদিন অ'পেন চেলেঞ্জ দিছোঁ, যিকোনো ফায়াৰিং ৰেঞ্জ তেখেতে এতিয়া বি.টি.চি চৰকাৰত আছে, ঠিক কৰক, কোনোবা ফৰেষ্টত ঠিক কৰক, লাগে এয়াৰ গান দিয়ে আমি ফায়াৰ কৰিম, নন লিথেল, যিটো ইলিগেল নহয়, এয়াৰ গান দিয়ে ফায়াৰ কৰিম, চাওঁচোন কাৰ টাৰ্গেটটো ক'ত কিমান লাগে। মই ভাই ক্লাছ 6-7তে আৰ্মছ চলোৱা ট্ৰেইনিং লৈ আহিছোঁ, জেনুইন। সৈনিক স্কুলৰ নৰ্থ ইষ্ট টপাৰ আছিলোঁ, মোৰ ৰোল নম্বৰ আছিল 5067, আৰু মোৰ এডমিশ্যনৰ এণ্ট্ৰেঞ্চ এক্সামৰ ৰোল নম্বৰ আছিল 09/G। আসাম, মেঘালয়, ছিকিমৰ মই ফাৰ্ষ্ট পজিশ্যন হোল্ডাৰ আছিলোঁ, টপাৰ আছিলোঁ সৈনিক স্কুল গোৱালপাৰাত। ক্লাছ 6-7তে মই বন্দুক চলাই আহিছোঁ লিগেলি। তাৰ নিচিনা পৰিয়াল চলাব নোৱাৰি, ভাত কিনিব নোৱাৰি, চাউল কিনিব নোৱাৰি, দাইল কিনিব নোৱাৰি, চাকৰিও ৰেগুলাৰ নহ'ব জানি সেই তেনেকৈ এন.ডি.এফ.বিত গৈ মই গুলি চলাবলৈ শিকা নাই। पृथ्वीराज नारायण देब मेस बिथांनि नामखौथ' जों बयबो खोनाबाय थाखायो नङा होमबा? थ' बिथाङा फेरेंगा सारखौहाय माबायदि जावखो नोंथांमोना बयबो नुबाय आरो नङा होमबा? थ' गोबाङा बुंदों दा फेरेंगा सार आरो गोविन्द बसुमतारी सार बिथांमोनखौ माने जोंहा एन.डि.एफ.बि फोरनि जि मुंख्लं सान, बे मुंख्लं सानावहाय नुजाथिहैजानो लुबैदोंमोन आरोना। थाखाय मुंख्लं सान फालिनायावहाय बिथांमोना नुजाथिहैयैनि थाखाय गोबां बारग' एन.डि.एफ.बि फोरा माने गोसोआव दुखु मोननाय फोरमायदों आरोना। फेरेंगा सार आरो गोविन्द बसुमतारी सार बिथांमोना जे गावसोरनि एन.डि.एफ.बि लोगो बिथांमोन थैनाय बे मुंख्लं सान एक्चुअलि बयनिबो लुबैनाय बायदिब्ला बिथांमोना नुजाहैनो हानांगौमोन आरोना, दान्दिसेबाबो सम होनो हानांगौमोन। मानोना बियो बे रुंसारि सान फालिनाया माबा मोनसे फिसा फोरबो फालिनाय नङामोन आरोना, मोनसे गिदिर सानमोन आरोना। जाय बिथांमोना माने हारिनि थाखाय गावनि लाइफखौ सुप्रिम सेक्रिफाइस खालामलांबाय, गावनि लाइफखौ बावलांबाय, थ' बियो बिराद गिदिर माने बुंस'हायै गिदिर मोनसे फोरबोमोन आरोना। मानो थाखाय बिथांमोना नुजाथिहैनो हायाखैसै बेखौ बिथांमोनासो मिथिसिगोन आरोना, दा आंबो बुंजोबनो हाला। दा जिखियानो जादोला नायगिरि नोंथांमोना बेफोरबायदि आपडेट्सखौ मोनबाय थानो थाखाय बे चेनेलखौ साबस्क्राइब खालामबानो जाबाय, जायफोरा गोदान, आरो भिडिअखौ मोनसे लाइक खालामदो, हायोब्ला एसे शेयार खालामदो।